হেল্ল' বন্ধু বান্ধৱীসকল, প্ৰণামী কিটচেনৰ আৰু এটা ভ্লগ ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সৰু মাছৰ আদা জোলৰ এটা ৰেচিপি। বলকচোন তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ বাবে মই লৈছোঁ এয়া সৰু মাছ। ভালকৈ মাছকেইটা বাছি ধুই পানীটো আঁতৰাই লৈছোঁ। আৰু এয়া মছলাৰ বাবে লৈছোঁ মই কেইটামান জলকীয়া, অলপমান আদা, 3টা সৰু সাইজৰ পিয়াজ আৰু অলপ নহৰু আৰু সোৱাদ অনুসৰি নিমখ। এয়া অলপমান হালধি, অলপমান জিৰা গুড়ি আৰু অলপমান জলকীয়া গুড়ি। এতিয়া মই কেৰাহীখনত তেল অলপমান দি দিছোঁ। এয়া তেলখিনি গৰম হোৱাৰ পিছত এতিয়া মই অলপমান নিমখ দি দিছোঁ আৰু অলপমান হালধি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে গৰম হৈ গ'ল। গৰম হোৱাৰ পিছত ইয়াতে মই দি দিছোঁ মাছখিনি। অলপ দেৰি ভাজিবলৈ দিম মাছখিনি। তাৰপিছত এয়া লুটিয়াই দিছোঁ মই। এয়া চব ভালদৰে ভাজ খাইছে। মাছখিনি ভাজি হয় মানে এই চপাৰটোতে মই কাটি থোৱা মছলাখিনি দি দিম। পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া 3টা। এইখিনি ভালদৰে গুড়ি কৰি ল'ম মই এতিয়া। এয়া মছলাখিনি মোৰ ৰেডি হৈ গ'ল। আৰু বাকী থকা মাছখিনিও মই এতিয়া ভাজি ল'ম। মাছখিনি হয় মানে মই বেলেগ এটা চৌকাত কেৰাহী এখন পাতি দিছোঁ। এতিয়া কেৰাহীখনত মই দি দিম অলপমান মিঠাতেল। এতিয়া তেলখিনি গৰম হ'ল। গৰম হোৱাত ইয়াত মই কাটি থোৱা মছলাখিনি দি দিম। মছলাখিনি ভালকৈ ভাজি ল'ম। মছলাখিনি ভাজি হোৱাত মই এয়া দি দিছোঁ হালধি অলপ, সোৱাদ অনুসৰি নিমখ অলপ আৰু জিৰা গুড়ি অলপ আৰু লগতে জলকীয়া গুড়ি অলপ। এইখিনি ভালকৈ লৰাই ল'ম। এইখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে গৰম পানী দি দিম। আপোনালোকৰ নিজৰ পচন্দ মতে দি ল'ব পানীটো, কিমান গ্ৰেভি খায়। এইখিনি এতিয়া উতলাত মই মাছখিনি ইয়াতে দি দিছোঁ। এয়া চাওক বৰ ধুনীয়াকৈ মাছখিনি উতলি আছে।
প্ৰায় ৰেডি হৈ গৈছে আৰু এইখিনি চাওকচোন কিমান ধুনীয়া লাগিছে এইখিনি এতিয়া হৈ গ'ল এইখিনি মই এতিয়া উলিয়াই ললো যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ